নমস্কাৰ দেখা পাইছে যে মাৰ্কেটত কি হ'ল মই আপোনালোকক কৈছিলোঁ যে কি কৈছিলোঁ যে মাৰ্কেটত হয়তো ধাৰামকৈ কালিলৈ গিৰি যাব পাৰে গতিকে সেইমতে দেখা পোৱা গৈছে নিফটি 50ত আপোনালোকে দেখা পালে মাৰ্কেট যিটো ক্লোজ হৈছিলে দেখিছিলে এইটো এটা ট্ৰেন্ড লাইন আছিলে দেখিছেনে এতিয়া মাৰ্কেটে তাৰ পৰা ডাইৰেক্ট ধাৰামকৈ গিৰিলে এতিয়া কি হ'ল মাৰ্কেটে গিৰিলে যদিও মাৰ্কেটে ইয়াত এটা সাইড বেজ ৰেঞ্জ বনাই দিলে যেহেতু পিছবেলালে যিসকলে ভাবি আছিলে হয় আপ যাব বা ডাউন যাব কিন্তু মাৰ্কেটে পুৰা সাইড বেজ এটা আকৌ বনাই দিবলৈ চেষ্টা কৰিলে এতিয়া মাৰ্কেটত আৰু এটা ট্ৰেন্ড লাইন আপুনি এনেকৈ ড্ৰ কৰিব পাৰে ঠিক আছে এতিয়া এই ৰেঞ্জটো পাৰ কৰাৰ পিছতহে আমি এক্সপেক্ট কৰিব পাৰিম এতিয়া যেহেতু আৰু এটা কথা কৈ দিওঁ যে মাৰ্কেটত আপোনালোকে যদি চাই যে নিফটি 50 বা আপোনাৰ নিফটি বেংকতকে এতিয়া মাৰ্কেটত চাওক যিটো আপোনাৰ সেনসেক্স আছে তাত বেছিকৈ অকমান পইণ্টছ বিলাক আপ ডাউন হোৱা দেখিবলৈ পোৱা গৈছে যেহেতু মাৰ্কেটত কি হৈছে জানে মাৰ্কেটত সেনসেক্সলৈ অকণ মানুহবিলাক যেহেতু গুচি গৈছে কাৰণটো হৈ গ'ল যে মাৰ্কেটত আপোনাৰ মান্থলি যিটো নিফটি বেংকৰ মান্থলি এক্সপায়াৰিটো নাইকিয়া কৰি দিলে গতিকে সেইকাৰণে অকণমান NSE ইপিনে যিটো আছে সেনসেক্সলৈ গুচি যোৱা দেখা পোৱা গৈছে এতিয়া মাৰ্কেটত দেখা পাইছে আপুনি যদি 5 মিনিট টাইম ফ্ৰেমটো চাই আপোনাৰ মই এতিয়া নিফটি 50 5 মিনিট চাৰ্টটো দেখুৱাই দিছোঁ আপোনালোকে হয়তো দিনটো আজি আপোনালোকে এনালাইসিস কৰি আছে বা ট্ৰেড কৰি আছে এতিয়া মই আপোনালোকক দেখুৱাই দিছোঁ যে 5 মিনিটৰ চাৰ্টত কেনেকুৱা এটা সাইড বেজ ৰেঞ্জ বনাইছে চাওক পুৰা দিনটো সাইড বেজ আপুনি যদি চাই পুৰা দেখা পাইছেনে পুৰা দিনটো পুৰা এটা ৰেঞ্জৰ ভিতৰতে প্ৰায় 10-20 পইণ্টৰ আশে-পাশে খুব বেছি 30 পইণ্টৰ আশে-পাশে মাৰ্কেট পুৰা সাইড বেজ ৰেঞ্জ এটা বনাই থাকি গ'ল ৰাতিপুৱা সময়তে যিটো আপ দিলে আৰু ঠিক আছে এতিয়া আমি 15 মিনিটত লগাই লৈছোঁ আপোনালোকে কালিলে কেনেকা ট্ৰেড কৰিব পাৰিব এতিয়া মাৰ্কেটত চাওক শুকুৰবাৰ দিনা আপুনি কেনেকা ট্ৰেড কৰিব পাৰিব যেহেতু 22 তাৰিখ ঠিক আছে 22 নৱেম্বৰ 2024 চনত আপুনি কেনেকা ট্ৰেড কৰিব পাৰিব মই এতিয়া এই ৰেঞ্জ এটা বনাই লৈছোঁ দেখা পাইছেনে এই ৰেঞ্জ এনেকা কিয় বনালো চাওক মাৰ্কেটে হয়তো এইটোৰ আপলৈকে যাবলৈ চেষ্টা কৰিব পাৰে যেটো এইটো যে টাৰ্গেট দেখা পাইছেনে 23400 মানে 23400 লৈকে মাৰ্কেট যোৱাৰ এটা ভিউ দেখা পোৱা গৈছে গতিকে মাৰ্কেট তালৈকে যাব পাৰে গতিকে মই হৰিজন্টেল লাইনটো দিয়াৰ লগে লগে সেই এটা মই ট্ৰেন্ড এটা আপোনাৰ দেখুৱাই দিছোঁ এতিয়া হৰিজন্টেল লাইন যদি দিয়ে আপোনাৰ এইটো ইমানলৈকে আহিব এইটো যেটো আছে যে ক্লোজ যিমানত হৈছে দিছেনে এইটো হৰিজন্টেল লাইন ঠিক আছে 23350 এতিয়া আমি কেনেকা ট্ৰেড কৰিম চাওক ট্ৰেড কৰিবলৈ হলে মাৰ্কেটত আপোনালোকে চাওক মাৰ্কেটে কালিলে হয় ইয়াত ওপেনিং হ'ব নহয় এনেকা মাৰ্কেট আপসাইডলৈ যাবলৈ চেষ্টা কৰিব আকৌ মাৰ্কেটে এইটো ৰেঞ্জৰ ভিতৰতে আৰু এদিন বা দুদিন আমাৰ থাকিব লাগে যদি নাথাকে মাৰ্কেটে চাওক আৰু অলপ গিৰিব কোলৈকে গিৰিব 23250 লৈকে মাৰ্কেট বেৰিছ হোৱাৰ মই ভিউ দেখা পাইছোঁ আপোনালোকৰ ভিউ কেনেকুৱা আপোনালোকে কমেন্ট কৰি জনাব আপোনালোকে একদিন নট চাই ল'ব কেনেকুৱা হয় বা 1 ঘণ্টাত চাই ল'ব গুটেইখিনিতে এনালাইসিস কৰি চাব লাগিব তেতিয়া আপোনালোকে বুজি পাব এতিয়া মাৰ্কেটত চাওক যদি মাৰ্কেটে আপসাইডলৈ যায় কিমানলৈকে যাব এটা মই হেতু কৈ দিছো চাওক মাৰ্কেটে আপসাইডলৈ যাবলৈ হলে মাৰ্কেটে এইটো ব্ৰেক কৰিব লাগিব মানে 23450 ৰ ওপৰত ভাল ক্যান্ডেল এডাল বনিলে মই বুলিশ টাৰ্গেট ৰাখিম যেটো ফাৰ্স্ট টাৰ্গেট হ'ব 23550 আৰু সেকেন্ড টাৰ্গেট 23600 লৈকে আপুনি টাৰ্গেট ৰাখিব পাৰে ঠিক আছে এতিয়া মাৰ্কেটত এইটো দেখাইছে এটা এল প্যাটাৰ্ন বনাই দিছে এটা এই এল প্যাটাৰ্নটোত আপোনালোকে কালিলে মোৰ ভিউ মতে অকমান এই ৰেঞ্জটো অকমান ধ্যান কৰি ৰাখিব যেটো মই এইটো বনাই দিলো যে দেখা পাইছে এই ৰেঞ্জটো অকমান আপোনালোকে ধ্যান ৰাখিব এই ৰেঞ্জটো যেতিয়ালৈকে থাকিব মাৰ্কেটত হয়তো বাই অন ডিপ আপোনালোকে সেইমতে ট্ৰেড সমূহ কৰিব লাগিব ঠিক আছে গতিকে অকমান চাই চিতি ট্ৰেড সমূহ কৰিব লাগিব কালিলে হয়তো মাৰ্কেট ইয়াতো ওপেনিং হ'ব পাৰে হা অকমান ইয়াত ওপেনিং হৈ ট্ৰেপ কৰি আকৌ আপ সাইডলৈ যাব বা আপোনাৰ ডাউন সাইডলৈ আহি যাব পাৰে গতিকে নিফটি 50 ত অকমান এদিন এভয়েড কৰাটো মোৰ কাৰণে ভাল হ'ব আপোনালোকৰ কাৰণে ভাল হ'ব যদি আপোনালোকে বিচাৰে ট্ৰেড কৰিব পাৰে কিন্তু কম কোৱান্টিটি ল'ব কাৰণ এতিয়া এটা ৰেঞ্জ বনাবলৈ চেষ্টা কৰি আছে এইটো ৰেঞ্জটো যেহেতু আপ সাইডে এটা ডাঙৰ ৰেজিস্ট্যান্স আছে যেটো ৰেজিস্ট্যান্স হৈছে আপোনালোকে যদি চাই ভাল ডাঙৰ টাইম ফ্ৰেমত 23500 লাগে গতিকে তালৈকে আমি ফাৰ্স্ট টাৰ্গেট ৰাখিম তাৰ পিছতহে আমি বুলিশ আৰু এক্সপেক্ট কৰিম যদি আপসাইডলৈ যায় ঠিক আছে এতিয়া মাৰ্কেটে হয়তো গ্যাপ আপ ওপেনিং হৈ যাব পাৰে এইটো এটা মই ভিউ ৰাখিছো চাওক মাৰ্কেটে গ্যাপ আপ ওপেনিং হৈ গ'ল ইমানত 23500 ৰ আশে-পাশে বা 450 তাৰপিছত মাৰ্কেটে লাহে লাহে আকৌ বেৰিছ হোৱাৰ ভিউ দেখা পাব পাৰে যেটো ইয়ালৈকে শৰ্ট কভাৰিংৰ কাৰণে মাৰ্কেট গ্যাপ আপ ওপেনিং হৈ যাব পাৰে যেটো আকৌ ইয়ালৈকে ফাৰ্স্ট টাৰ্গেট সেকেন্ড টাৰ্গেট আপুনি ইয়ালৈকে ৰাখিব পাৰে ঠিক আছে গতিকে এই ৰেঞ্জ বিলাক অকমান আপুনি চাই চিতি ট্ৰেড সমূহ কৰিব লাগিব এতিয়া মই পুনে আপোনালোকক লৈ যাব বিচাৰিছো যে সেনসেক্সত কি কৰিলে চাওক সেনসেক্সটো প্ৰায় একেই সাইড বেজ যেটো নিফটি 50 ত কৰিছে সেনসেক্সটো সেইটো কৰিছে কিন্তু মাৰ্কেটটো অকমান আপোনাৰ বেছি পইণ্টছ সমূহ দিছে যেহেতু গ্যাপ আপ ওপেনিং ওপেন হৈছিলে মাৰ্কেটত চাওক সেনসেক্স এটা পুৰা ডাঙৰ ৰেড ক্যান্ডেল দেখাইছে 15 মিনিটত মই লগাই দিছো তাৰ পিছত সেকেন্ড এটা তাৰ পিছত মাৰ্কেটে লাহে আপসাইডলৈ গৈ আকৌ এটা ট্ৰেন্ড বনাবলৈ চেষ্টা কৰিলে এতিয়া মাৰ্কেটত আপোনালোকে এইটো ৰেঞ্জে আপুনি এক্সপেক্ট কৰিব পাৰে মোৰ ভিউ মতে এইটো ইয়ালৈকে 7700
77,400 লৈকে মাৰ্কেট কি হৈছে এটা ৰেজিষ্টেন্স এৰিয়া এই ৰেজিষ্টেন্স এৰিয়াটো যেতিয়ালৈকে ব্ৰেক নিদিব আউট নিদিব তেতিয়ালৈকে আপুনি বুলিশ টাৰ্গেট এক্সপেক্ট কৰিব নোৱাৰে মোৰ ভিউ মই কৈছো সেনসেক্সত কালে হয়তো গ্যাপ আপ ওপেনিং হৈ মাৰ্কেটে লাহে লাহে আকৌ ইয়ালৈ আহিব তাৰপিছত আৰু অকণ আপ সাইডলৈ গৈ মাৰ্কেটে ধাৰামকৈ গিৰাৰ চেষ্টা কৰিব পাৰে যিটো ফাৰ্ষ্ট টাৰ্গেট আপুনি ৰাখিব পাৰে 76,800 আজি যোনটো লো একদম টাৰ্গেট দিছিলে তালৈকে তাৰ পিছতে মাৰ্কেট আকৌ আপোনাৰ যাব পাৰে 7600 লৈকে মাৰ্কেট যোৱাৰ মই ভিউ দেখা পাইছো আপোনালোকৰ ভিউ কেনেকুৱা কমেন্ট কৰি জনাব মই বুলিশ ভিউ আৰু এদিন দুদিনৰ কাৰণে মই ৰখা নাই যদিও মাৰ্কেট বুলিশ যায় তেতিয়াহলে এটো ফাৰ্ষ্ট টাৰ্গেট আপুনি অকমান কম পইণ্ট লৈ পেলাই ফাৰ্ষ্ট টাৰ্গেট তাৰপিছত লাহে আপুনি সেকেন্ড টাৰ্গেট ইমানলৈকে ৰাখিব পাৰে যে 77,600 লৈকে মাৰ্কেট সেকেন্ড টাৰ্গেট ৰাখিব পাৰে ফাৰ্ষ্ট সেকেন্ড কমকৈ আপুনি ভিউ ৰাখিব পাৰে বুলিশৰ কাৰণে আৰু সাইড বেজ হোৱাৰ অকমান আছে 50% চান্স আছে গতিকে আপোনালোকে কেনেকুৱা আছে কেনেকুৱা আপোনালোকে ডিসিশন লয় কেনেকুৱা কি কথা নিউজৰ কথাও আছে বিভিন্ন আপোনাৰ নিউজৰ কথা আছে FIDSৰ কথা আছে গোটেইখিনি আপোনালোকে চালি জাৰি চাই ল'ব কিন্তু মই যেটো প্যাটাৰ্ন বনি আছে সেই প্যাটাৰ্নৰ ওপৰতহে ভিডিওসমূহ বনাও যেহেতু এডুকেশ্যনৰ বাবে আপোনালোকক মই বনাই দি আছো এতিয়া মই পুনে লৈ যাম যে ফিন নিফটিত অকমান ভালে ট্ৰেড দেখিবলৈ পোৱা গ'ল যে মাৰ্কেট কি হ'ল যে ইমান সাইড বেজ নহলে মাৰ্কেটে সাইড বেজৰ ৰেঞ্জ বনাইছে যদিও কিন্তু মাৰ্কেটে কি কৰিলে আপ সাইডলৈ গ'ল আৰু ক্যান্ডেলখিনি এটা ৰেঞ্জতে থকা নাই আপ গৈছে ডাউন আহিছে আপ গৈছে প্ৰায় ৰিকভাৰি দিবলৈ চেষ্টা কৰিলে ফিন নিফটিত এতিয়া মাৰ্কেটত আপুনি কি চাওক ইয়াত আপুনি এটা ট্ৰেন্ড লাইন এনেকা বনাব লাগিব যেটো আপোনালোকে যদি চাই যে এনেকা ট্ৰেন্ড লাইন এডাল বনাবলৈ পাৰে মোৰ ভিউ মতে আৰু আপুনি এটো এটা ট্ৰেন্ড লাইন বনাবলৈ পাৰে এতিয়া মাৰ্কেটত হয়তো আৰু এদিন বা দুদিন এইখিত ভিতৰতে এনেকা সাইড বেজ হ'ব লাগে তাৰ পিছত মাৰ্কেটে কোন ফাইলে যাব আমি ডিসিশন ল'ম যদি ফাৰ্ষ্ট টাৰ্গেট বেৰিছ হয় তেতিয়াহলে আমি ফাৰ্ষ্ট টাৰ্গেট ৰাখিম যে 23,150 তাৰপিছত অকমান অতিবাহিত কৰাৰ পিছত মাৰ্কেট আকৌ আহিব পাৰে 23,050 লৈকে মাৰ্কেট অহাৰ মই ভিউ দেখা পাইছো হা আৰু বুলিশ হলে মই ভিউ ৰাখিম যে 23,350 ফাৰ্ষ্ট টাৰ্গেট এটো ক্ৰস কৰাৰ পিছতহে যেটো ৰেজিষ্টেন্স আছে তাৰপিছত সেকেন্ড আপোনাৰ আহি গ'ল 23,450 তাৰ পিছত মাৰ্কেটে হয়তো যাব পাৰে ডাইৰেক্ট আপোনাৰ 23,550 লৈকে আহিব পাৰে গতিকে সেইটো এটা ডাঙৰ আমি অকমান পইণ্ট দেখিবলৈ পাব পাৰো গতিকে প্ৰথম অকমান সময় মোৰ মতে কালে সাইড বেজ থাকিব লাগে ফিন নিফটি ক্ষেত্ৰত গতিকে অকমান চাই চিতি আপোনালোকে ট্ৰেডসমূহ কৰিব হা আৰু নিজৰ ভিউ নিজে ৰাখি আপোনালোকে ট্ৰেডসমূহ কৰিব মই বেংক নিফটি অকন এভয়েড কৰাৰ নিচিনাই হৈ গ'ল কাৰণ মাৰ্কেটত অকমান কি হৈছে প্ৰাইস বিলাক যেহেতু বাঢ়ি গৈছে গতিকে আপোনালোকে যদি ট্ৰেড কৰিব পাৰে কিন্তু যদি লাগে বেংক নিফটিৰ ভিডিও তেতিয়াহলে দিব পাৰিম যদি আপোনালোকক লাগে কমেন্ট কৰি জনাব গতিকে আজিলৈ ভিডিওটো ইমান আছিল যদি ভিডিওটো চাই ভাল পাইছে লাইক শেয়াৰ সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ